সাংসদ দিলীপ শইকীয়াদেৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন বৰাদেৱৰ প্ৰতি যি অশালীন মন্তব্য আগবঢ়াইছে তাক লৈ মই আসলতে তেখেতক ক'ব বিচাৰিছোঁ তেখেতে কি ভাবে তেখেতসকলে আজিৰ ডেটত তেখেতসকলৰ বিজেপিৰ যিখিনি পুৰণা নেতাকৰ্মী আছে তেখেতসকল মানসিকভাৱে সুস্থিৰ হয়নে নহয় তেখেতে প্ৰথমতে নিজে ভাবি লোৱা ভাল কাৰণ যিগৰাকী মুখ্যমন্ত্ৰী হৈ তেখেতে আজি ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছে সেইগৰাকী মুখ্যমন্ত্ৰীয়ে এটা সময়ত এই যে ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কি বুলি কৈছিলে ৰিস্কা আল্লাহ ঠেলা আল্লাহ ৰাস্তাত চৰিয়াব বুলি কৈছিলে আৰু সেইগৰাকী ব্যক্তিৰ আজি নেগুৰত ধৰি তেখেতসকলে ৰাজনীতি কৰিবলগীয়া হৈছে তাতকৈ আৰু লজ্জাজনক কথা একো নাই এইগৰাকী মুখ্যমন্ত্ৰীয়ে যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে এই শৰ্মা ডাঙৰীয়াই বিগত সময়ত যি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল সেই সৰ্বানন্দ সোণোৱালৰ আহুৱে বয়ে ঘূৰি ফুৰিছিলে এই দিলীপ শইকীয়া ডাঙৰীয়া গতিকে দিলীপ শইকীয়া ডাঙৰীয়া আপোনাক মই ক'ব বিচাৰিছোঁ আপুনি যিগৰাকী ব্যক্তিৰ হৈ বাৱে ঘূৰি সাংসদীয় ৰাজনীতিত আপুনি ভৰি দিলে আৰু সেইগৰাকী ব্যক্তিক যেতিয়া মুখ্যমন্ত্ৰীৰ আসনৰ পৰা চক্ৰান্তমূলকভাৱে যেতিয়া গাড়ীচ্যুত কৰি নিজে আসনখনত বহিলে আৰু সেইগৰাকী ব্যক্তিৰ পিছত যেতিয়া আপুনি মানে পদলেহনকাৰী হিচাপে যেতিয়া আপুনি কাম কৰিবলগীয়া হৈছে তেতিয়া মই কিন্তু আচলতে মোৰ আজি আপোনাৰ প্ৰতি আচলতে দয়া উপজিছে কিয় জানেনে কাৰণ আপুনি সেইগৰাকী দিলীপ শইকীয়া যিগৰাকী দিলীপ শইকীয়া বহুত বছৰ আগৰ পৰা বিজেপি কৰি আছিলে কিন্তু আজিকালি আপোনালোকে সেইগৰাকী ব্যক্তিৰ পিছত থাকিব লাগিব যিগৰাকী ব্যক্তি আপোনালোকৰ মানে সন্মানীয় ব্যক্তি নৰেন্দ্ৰ মোদীক অপমান কৰিছিলে যিগৰাকী ব্যক্তিয়ে বিজেপি দলত গৈ বিজেপিৰ সম্পূৰ্ণভাৱে পুৰণা বিজেপিক ধ্বংস কৰি তেওঁলোকে তেওঁৰ নিজৰ যিখিনি আংগু বাংগু নেতা আছে এইবিলাকক তেওঁলোকে মন্ত্ৰী বিধায়ক পাতিছে গতিকে আপোনালোকে মানসিকভাৱে যিটো বেলেগক কৈছে গতিকে আপোনালোকে মানসিকভাৱে যে অপ্ৰস্তুত সেই কথাটো আমি ভালকৈ গম পাইছোঁ কাৰণ আপুনি যিমানেই ডাঙৰ কথা নকওক কিয় আপোনাৰ লগে লগে আৰু কেইগৰাকী পুৰণা বিজেপি প্ৰবক্তা আপোনালোকৰ মুখপাত্ৰই বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে কিন্তু আমাৰ হাঁহি উঠিছে কিয় জানে যিকেইগৰাকী ব্যক্তিয়ে এনেকুৱা মন্তব্য কৰিছে তেখেতসকলে বছৰ বিজেপি কৰিলে কিন্তু তেখেতসকলে টিকেটৰ মুখ দেখা নাপালে আৰু যিবিলাক কংগ্ৰেছৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত গুচি গ'ল সেইবিলাকে আজি কিন্তু মানে উঠিৰজা বহিৰজা হৈছে বিজেপিত গতিকে তেখেতসকলৰ যে মানসিকভাৱে এতিয়া অপ্ৰস্তুত হৈ পৰিছে সেইটো কথা সকলোৱে গম পাইছে কিন্তু তাতকৈ ডাঙৰ কথা কি জানে দিলীপ শইকীয়া ডাঙৰীয়া আপুনি কোভিড প্ৰটকলৰ কথা কৈছে যেতিয়া এগৰাকী ব্যক্তিৰ আপোনালোকৰ বিজেপি চৰকাৰৰ মন্ত্ৰীৰ যেতিয়া কোভিডত আক্ৰান্ত হৈছিল সেই যদি মন্ত্ৰীৰ পত্নীগৰাকী ৰাজহুৱা অনুষ্ঠানত যেতিয়া গৈ ৰাজহুৱা অনুষ্ঠানত উপস্থিত আছিল তেতিয়া কোভিড প্ৰটকল ক'ত গৈছিল তেতিয়া আপুনি ক'ত লুকাই আছিলে যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া চাৰিওফালে ৰাস্তাই ঘাটে চেলফি প্ৰতিযোগিতা পাতে গাত লাগি যেতিয়া ফটো উঠা প্ৰতিযোগিতা পাতে তেতিয়া কোভিড প্ৰটকল ক'ত থাকে যেতিয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাস্ক পৰিধান নকৰে তেতিয়া কোভিড প্ৰটকল ক'ত থাকে সেইখিনি সময়ত আপোনালোকে ক'ত লুকাই থাকে সেইখিনি কথা অলপ ভালকৈ চিন্তা কৰি চাব আপোনালোকে মুখ্যমন্ত্ৰী আজি পদলেহনকাৰী এইকাৰণে হ'বলগীয়া হৈছে জানিছোঁ কাৰণ আপোনাৰ আগন্তুক আজিৰ পৰা মাত্ৰ 2 বছৰ পিছত যেহেতু লোকসভা নিৰ্বাচন আহিছে লোকসভা নিৰ্বাচনত হয়তো আপোনাক মঙলদৈৰ পৰা টিকেট নিদিব পাৰে আমি যিমান দূৰ খবৰ পাইছোঁ যে টিকেটৰ ক্ষেত্ৰত হয়তো আপোনাৰ টিকেট কৰ্তন হ'ব পাৰে গতিকে এইখিনি সময়ত আপুনি মুখ্যমন্ত্ৰীৰ মানে যি তৈলমৰ্জন কৰাটো বাৰু স্বাভাৱিক কথা সেইটোত বাৰু আমি বেয়া নাপাওঁ আপুনি কৰি থাকক কিন্তু আপুনি যেতিয়া বেলেগ দল এটাৰ যেতিয়া সন্মানীয় সভাপতি গৰাকীক যেতিয়া আপুনি এই যে যিটো অশালীন মন্তব্য যেতিয়া কৰিছে না তেতিয়া কিন্তু এশবাৰ ভাবি চাব আপুনি নিজে ভাবি চাওক আজি নিজে আপুনি বন্ধ কথা দুৱাৰ মাৰি আপুনি চিন্তা কৰি লওক দিলীপ শইকীয়া ডাঙৰীয়া আজি অসমত আপুনি কাৰ তলত থাকি বিজেপি কৰিবলগীয়া হৈছে সেইটো কথা চিন্তা কৰি লওক তাৰপিছত আপুনি নিজে উত্তৰ পাব মানসিকভাৱে কোন মানে সবল আৰু মানসিকভাৱে কোন দুৰ্বল এইখিনিয়ে ক'বলগীয়া আগলৈ আৰু নিশ্চয় আপোনালোক ক'বলৈ সুবিধা পাম কাৰণ আপোনালোকে যি টি কথা কৈয়ে থাকিব কাৰণ আপোনালোকৰ কিন্তু এতিয়া অৱস্থা বেয়া হৈছে ৰাইজে আপোনালোকক বেয়া পাইছে আৰু আপোনালোকে এটা কথা নিশ্চিতভাৱে আপোনালোকে জানিছে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দ্বাৰা যেতিয়া ভূমি কেলেংকাৰীৰ নাম মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যক্তিৰ নাম যেতিয়া ভূমি কেলেংকাৰীৰ লগত জড়িত হৈছে যেতিয়া অভিযোগ উত্থাপন হৈছে তেতিয়া যে মানসিকভাৱে যে আপোনালোক অপ্ৰস্তুত হ'ব সেইটো কথা সকলোৱে জানিছে ৰাস্তাই ঘাটে যে বাটৰ নাটবিলাক যেতিয়া মুখ্যমন্ত্ৰী কৰিবলগীয়া হৈছে এইবিলাকৰ কাৰণো হৈছে
এই যিটো ভূমি কেলেংকাৰী তলত পেলোৱাৰ কাৰণে গতিকে আপোনালোকে যদি ৰাইজৰ কথা ইমানে চিন্তা কৰিছে এই যে দুখীয়া ৰাইজৰ যে ভূমি কাঢ়ি লৈলে সেইবিলাকৰ হকেও মাত মাতিবলৈ আপোনালোকে চেষ্টা কৰক যদি সাহস আছে আপোনাৰ যদি সৎ সাহস আছে যদি সঁচাকৈ ৰাইজৰ কথা চিন্তা কৰিব খোজে তেতিয়াহ'লে এবাৰ চিন্তা কৰি লওক কিন্তু আপোনালোকক আৰু পুনৰবাৰ সকীয়াই দিছোঁ প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ লগতে যদি প্ৰদেশ কংগ্ৰেছৰ নেতা কৰ্মীক বা জ্যেষ্ঠ নেতাৰ এগেইনষ্টে যেতিয়া আপোনালোকে এনেকুৱা অশালীন মন্তব্য কৰে 100বাৰ ভাবি যাব কাৰণ আপোনালোকৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে আপোনালোকৰ যিবিলাক নেতা আছে এই নেতাৰো কিন্তু এই যিটো ইতিহাস আছে এই ইতিহাস কিন্তু খুলিবলৈ গ'লে বহু ডাঙৰ কথা হৈ পৰিব ধন্যবাদ নমস্কাৰ